নমস্কাৰ, কেনে আছে আপোনালোক? আজি ৰাতিপুৱাই মই মায়ে বাছত উঠি কাজিৰঙালৈ বুলি আহিছোঁ। কিমান ধুনীয়া ঠাই নহয়নে? তাত মোৰ ককা আইতাহঁতৰ ঘৰ, মানে মাৰ ঘৰ। মাহঁতৰ ককা নাই, কিন্তু আইতা আছে, খুৰা ককা খুৰী আইতাহঁতো আছে। তালৈকে বুলি স্কুলৰ বন্ধত মই আৰু মা আহিছোঁ। ৰাতিপুৱাই এয়া বাছত মই বাহিৰত, এয়া চাওকচোন কিমান ধুনীয়া ৰ'দ দিছে। কাষতে মা বহিছে আৰু বাছত ঢেৰ মানুহ আছিল। এতিয়া কাজিৰঙাত আহি পোৱাৰ পিছত গধূলি ককাই ৰেষ্টুৰেণ্টত কিবা খুৱাবলৈ বুলি উলিয়াই লৈ আহিছে। ককাৰ এখন জিপচিও আছে, সেই জিপচিতহে উঠি কাজিৰঙাৰ ভিতৰ চাবগৈ পাৰি। খুৰা ককাক তাত বহুত মানুহ চিনি পায়, আপোনালোকেও গম পাব। এতিয়া চাওকচোন, ৰেষ্টুৰেণ্টত মই আৰু খুৰী আইতা বহি আছোঁ। এয়া মায়ে মই কেইখনমান ফটো তুলি ল'লোঁ। এতিয়া ঘৰলৈ বুলি আহি আছোঁ ককাৰ জিপচিত। একেবাৰে শেষৰ চিটত মই অকলে বহিছোঁ। ইমান ধুনীয়া লাগিছে দেখিছেনে? আৰু কাইলৈ কি খেলিম জানেনে? হোলী।